নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আমি অসমৰ বিষয়ে প্ৰায়বোৰ তথ্যই আমি জানো, কিন্তু তাৰ ভিতৰত কিছুমান সৰু সৰু তথ্যই আমি বন্ধুসকল পাহৰি যাওঁ। কেতিয়াবা এনেকুৱাতো আমি অসুবিধাত পৰোঁ। কিছুমান ছাত্ৰ ছাত্ৰীয়ে আমাক সৰু প্ৰশ্ন এটা যদি সোধে, তেতিয়া আমি ঘপককৈ উত্তৰ দিবলৈ আমি অসুবিধাত পৰোঁ। বন্ধুসকল, আজি আমি অসমৰ এনেকুৱা সৰু সৰু তথ্যৰে কেইটামান সৰু সৰু তথ্যৰে 11টা প্ৰশ্ন মই আপোনালোকলৈ যুগুতাই আনিছোঁ। বন্ধুসকল, এই 11টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্নৰ উত্তৰ মই দিম আৰু এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল, যিসকলে এই এটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব, তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, যোৱা ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল যে কোনবিধ জন্তুৰ 4টা পাকস্থলী আছে। হয় বন্ধুসকল, যোৱাটো ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন এৰি দিছিলোঁ মই, কোনবিধ জন্তুৰ 4টাকৈ পাকস্থলী আছে। বন্ধুসকল, শুদ্ধ উত্তৰ হ'ল গৰু। হয় বন্ধুসকল, গৰুৰ 4টা পাকস্থলী আছে। বন্ধুসকল, এই শুদ্ধ উত্তৰ দিছে ভূপকন দাস, অভিজ্ঞান বৰা, অনু হাজৰিকা আৰু ৰবীন বৰুৱাই। আটাইকেইজন বন্ধুলৈ মোৰ ফালৰ পৰা অভিনন্দন থাকিল। লগতে টেলেণ্ট আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে এষাৰ কথা কৈ থওঁ বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'ত 5টাকৈ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিব, তেখেতসকলক এদিন মই মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। বন্ধুসকল, ইতিমধ্যে মোৰ চেনেলত এই মাহৰ অতিথি নামৰ এটা অনুষ্ঠান মই আৰম্ভ কৰিছোঁ। এই মাহৰ অতিথি অনুষ্ঠানলৈ মই তেখেতক আমন্ত্ৰণ জনাম। আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ আপোনালোকৰে আগবঢ়োৱা প্ৰথমটো প্ৰশ্ন হ'ল যে অসম ৰাজ্যখন ভাৰতৰ কোন দিশত অৱস্থিত। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে অসম ৰাজ্যখন ভাৰতৰ কোন দিশত অৱস্থিত। উত্তৰটো হ'ল অসম ৰাজ্যখন ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। হয় বন্ধুসকল, আমাৰ ৰাজ্যখন ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে অসমৰ পুৰণি নাম কি আছিল। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে অসমৰ পুৰণি নাম কি আছিল। উত্তৰটো হ'ল প্ৰাগজ্যোতিষ আৰু কামৰূপ। হয় বন্ধুসকল, অসমৰ পুৰণি নাম আছিলে প্ৰাগজ্যোতিষ আৰু কামৰূপ। বন্ধুসকল, ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে অসমৰ জলবায়ু অনুসৰি বছৰটো কেইটা ঋতুত ভাগ কৰা হৈছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে অসমৰ জলবায়ু অনুসৰি বছৰটো কেইটা ভাগত ভাগ কৰা হৈছে। বন্ধুসকল, অসমৰ জলবায়ু অনুসৰি বছৰটো 6টা ঋতুত ভাগ কৰা হৈছে: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত আৰু শীত, বসন্ত। আমি সকলোৱে জানো যে অসমৰ ৰাজ্যিক ভাষা হ'ল অসমীয়া। হয় বন্ধুসকল, অসমৰ ৰাজ্যিক ভাষা হ'ল অসমীয়া। কিন্তু বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি কিমান চনত পাইছিলে। হয় বন্ধুসকল, ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমীয়া ভাষাটো অসমৰ ৰাজ্যিক ভাষা হিচাপে কিমান চনত স্বীকৃতি পাইছিলে। উত্তৰটো হ'ল 1961 চন। হয় বন্ধুসকল, অসমীয়া ভাষাটো অসমৰ ৰাজ্যিক ভাষা হিচাপে 1961 চনত স্বীকৃতি পাইছিলে। বন্ধুসকল, ভাৰতবৰ্ষত 82% লোকে গাঁৱত বাস কৰে। হয় বন্ধুসকল, তথ্য অনুসৰি ভাৰতবৰ্ষত 82% লোকে গাঁৱত বাস কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান। উত্তৰটো হ'ল 2011 চনৰ লোকপিয়ল মতে অসমৰ গাঁৱৰ মুঠ সংখ্যা হ'ল 26,395খন। হয় বন্ধুসকল, 2011 চনৰ লোকপিয়ল মতে অসমৰ গাঁৱৰ মুঠ সংখ্যা হ'ল 26,395। 7 ভনীৰ। হয় বন্ধুসকল, 7 ভনী বুলি ক'লে আমি আৰু বিশেষ বহলাই কোৱা কোনো প্ৰয়োজন নাই। হয় বন্ধুসকল, এটা সময়ত বৰ অসমত এই 7খন ৰাজ্য একেলগে আছিল আৰু তেতিয়া আমাক বৰ অসম বুলি কোৱা হৈছিলে। আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণবশতঃ আমাৰ এই বৰ অসমক ভাগ ভাগ কৰি সুকীয়া সুকীয়া ৰাজ্যত পৰিণত কৰা হ'ল। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে এই বৃহৎ অসমক সুকীয়া সুকীয়া ৰাজ্যত কিমান চনত ভাগ ভাগ কৰা হয়। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে বৰ অসমক সুকীয়া সুকীয়া ৰাজ্যত কিমান কিমান চনত ভাগ ভাগ কৰা হৈছিল। উত্তৰটো হ'ল নাগালেণ্ড 1963, মণিপুৰ 1972, ত্ৰিপুৰা 1972, মিজোৰাম 1972, মেঘালয় 1972 আৰু অৰুণাচল প্ৰদেশ 1972 চন। হয় বন্ধুসকল, বৰ অসমক এইকেইটা চনতে সুকীয়া সুকীয়া ৰাজ্যত ভাগ ভাগ কৰা হৈছিলে। বন্ধুসকল, অসমৰ ৰাজ্যিক ভাষা অসমীয়া, এই কথাটো আমি সকলোৱে জানো আৰু মই আগতো প্ৰশ্নটো এই কথাটো উল্লেখ কৰিছোঁ। বন্ধুসকল, প্ৰশ্ন হ'ল যে অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে কোনটো ভাষাক স্বীকৃতি দিয়া হৈছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে কোনটো ভাষাক স্বীকৃতি দিয়া হৈছে। বন্ধুসকল, অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে বড়ো ভাষাক স্বীকৃতি দিয়া হৈছে 1984 চনত। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে প্ৰাচীন অসমৰ ভাগ কেইটা আছিল আৰু কি কি আছিল। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে প্ৰাচীন অসমৰ অৰ্থাৎ কামৰূপৰ ভাগ কেইটা আছিল আৰু কি কি আছিল। হয় বন্ধুসকল, প্ৰাচীন অসমৰ অৰ্থাৎ কামৰূপৰ ভাগ 4টা আছিলে। বন্ধুসকল, ভাগকেইটা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। আপোনাৰ মনত আছেনে বন্ধুসকল, অসম সংগীত বা অসমৰ জাতীয় সংগীতৰ ৰচক কোন আছিল। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে অসম সংগীত বা অসমৰ জাতীয় সংগীতৰ ৰচক কোন। বন্ধুসকল,
অসম সংগীত বা অসমৰ জাতীয় সংগীতৰ ৰচক হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যাওঁ আৰু বন্ধুসকল এই শেষৰটো প্ৰশ্নটো আপোনালোকে দিব লাগিব যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম বন্ধুসকল। আৰু যিসকলে মোৰ ভিডিঅ'ৰ 5টাকৈ প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক এদিন মোৰ চেনেলৰ অনুষ্ঠান এই মাহৰ অতিথি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব বন্ধুসকল। আজি শেষৰটো প্ৰশ্ন অৰ্থাৎ আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হ'ল যে অসমৰ জাতীয় ফুল কি আছিলে। হয় বন্ধুসকল, আপোনালোকলৈ এৰি দিয়া প্ৰশ্নটো হ'ল যে অসমৰ জাতীয় ফুল কি আছিলে। নিশ্চয় আপোনাৰ মনত আছে যদি কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।